है हमारे यूट्यूब चैनल। हेलो बंधुসকল, वेलकम टू माय यूट्यूब चैनल। আজি मैं आईसु चाওক कत आईसु आपलोके देखि आछे এই অলকা আৰু চাওক এইটো কি কৰিব আইছো। এইটো আমি আজি ৰাস্তাটো মিলাই আছো। এই ৰাস্তা মাটি জব কাৰ্ডৰ কাম কৰি আছো। আজি বহুত দিনৰ মূৰত কাম কৰি ভাল লাগিছে আৰু আমাৰ লগতে আছে পৱন, প্ৰাঞ্জল আৰু আছে আমাৰ থাপা বিবেক, পানী খাই আছে। এতিয়া অলপ ৰেষ্ট লৈছোঁ। হৈ গ'ল কাম কৰা লগব কিমান হ'ল 1.5 ঘণ্টামান হৈ গ'ল। এতিয়া 1.5 ঘণ্টাৰ পিছত অলপ ৰেষ্ট লৈছোঁ, তাৰপিছত আকৌ কামটো আৰম্ভ কৰিম। এইটো ৰাস্তাটো মিলাই আছোঁ জব কাৰ্ড চাওক ৰাস্তা আমাৰ। আৰু লকডাউনৰ মাজত কাম কৰিতো ভাল লাগিছে। ইমান 40 কিমান দিন লকডাউন হোৱা কিমান দিন হ'ল? হা 1.5 মাহ এতিয়া মানে 50 দিনৰ ওপৰত হ'ল আৰু 50 দিনৰ পিছত কাম কৰি আছোঁ। চ' বহুত ভাল লাগি আছে। এতিয়া মই এতিয়া মোৰ লগত আছে মোৰ ভাইটি, সি জব কাৰ্ড কৰিব আহিছে। তো তোমাক কাম কৰি কেনেকৈ লাগিছে ভাই? ভাল লাগিছে। তো ইমান দিন মানে 40-50 দিনৰ পিছত যিহেতু আমি কাম কৰিছোঁ জব কাৰ্ডৰ, এই ৰাস্তা মিলাইছোঁ, ৰাজহুৱা কাম কৰিছোঁ, ৰাইজৰ কাৰণে কাম কৰিছোঁ। সেইটোতো আমাৰ কাৰণে ভাল ন, ৰাইজৰ কাম কৰাটো ভাল, চৰকাৰৰ কাম কৰিছোঁ। চ' তোমাক কেনেকৈ লাগিছে কাম কৰি? ভাল লাগিছে মোক। আৰু কিবা ক'ব বিচাৰা? নাই নোকোৱা? তাৰপিছত আমাৰ লগত আছে আমাৰ হিৰো আমাৰ থাপা ভাই, বিবেক থাপা। কিবা ক'ব বিচাৰা? ইমান 40-50 দিনৰ পিছত কাম কৰিলোঁ যিহেতু কিবা এটা একো নকওঁ। কিয় আহিছা এনেকৈ? তুমি যিহেতু ইনষ্টাগ্ৰাম বহুত চলোৱা, আজি কিমান মিছ কৰি আছা? মেছেজ কৰিব পৰা নাই ছোৱালীবিলাকক, গাৰ্লফ্ৰেণ্ডক কিয় ইমান মিছ কৰি আছা? কাম কৰি আছো না, কাম কৰি আছো, অলপ সময় থাকিছো। মানে যিহেতু জীয়াই থাকিবলৈ কাম কৰা উচিত ন, সেইকাৰণে কাম কৰি হয়। ত' বহুত ভাল ন, জীয়াই থাকিবলৈ কাম কৰিব লাগিব। আৰু যিহেতু আমি ৰাইজৰ কাম কৰি আছোঁ। চাওক এই ৰাস্তাটো আমি বাৰিষা কাল আহিছে, বৰষুণ দিলে চব বোকা হৈ যায়। যিহেতু এই ৰাস্তাটো মিলাই আছোঁ জব কাৰ্ড। চ' এতিয়া These skies have a different light, why noise it keeps me up at night. I can't help but think back to you. I wish that I could find a face that I would recognize. I replay the memory of you. It's been hard, you know I wanted to stay, caught us off guard, but there was no other way. Did you wait? 11:30 বাজি গ'ল। অলপ ৰেষ্ট লৈছোঁ। আমাৰ কামখিনি চাওক ইমানখিনি হৈ গ'ল আজি। আৰু তাৰপিছত ইফালে ৰাস্তা অলপ মিলাই আছোঁ, দুজনে কৰি আছে। অলপ ছ'চিয়েল ডিষ্টেঞ্চিংটো মেইনটেইন কৰিব লাগিব, কিন্তু আমি গাঁৱৰে হয়, গতিকে ছ'চিয়েল ডিষ্টেঞ্চিংটো কি আৰু ইমানখিনিওতো নালাগে। হয়, আমি ছ'চিয়েল ডিষ্টেঞ্চিং মেইনটেইন কৰিয়ে কাম কৰি আছোঁ। যিহেতু আমি গাঁৱতে আছোঁ, আমি গাঁৱৰ পৰা ক'তো যোৱা নাই। তথাপিও ভাইৰাছ অলপ ভয় লাগে। মাস্কটো আমি পিন্ধা নাই, কিয়নো গৰম, আৰু গৰমৰ কাম কৰিলে মাস্ক আৰু বেছি গৰম হ'ব। সেই গতিকে মাস্কটো আমি পিন্ধা নাই বাৰু। চ' কি ক'ম, আমি কাম কৰি যাম, ভিডিঅ' বনাই যাম আৰু ৰেষ্ট টাইমত আপোনালোকক দেখাই যাম কেনেকৈ কাম কৰোঁ। চ' এনজয় কৰি থাকক আপোনালোকে। I'm coming home to you. I'm coming home to you. And I know that it's not home with you, but I'm coming home. I'm coming home. এতিয়া মানে জাষ্ট কাম কৰি ব্ৰেক 12টা বাজি গ'ল। এতিয়া 12টা বাজি গ'ল, এতিয়া ঘৰলৈ গৈ আছোঁ। ভাত চাত খাম, গা পা ধুম, তাৰপিছত আকৌ আহিম। ত' এতিয়া ঘৰলৈ গৈ আছোঁ। সিও মোৰ মোবাইলটো নাছিলে, মই বেলেগৰ মোবাইলৰ পৰা ভিডিঅ' কৰি আছিলোঁ, কিন্তু বৰ্তমান এটা মোৰ মোবাইলটো আনি দিলে। এতিয়া ঘৰত যাওঁ আৰু এই গাঁৱৰ ৰাস্তা, এইফালে জংঘল আছে। গাঁও
ইফালেও এটা গলি আৰু ইফালেও এটা গলি আছে এই সাইডে গলি আৰু এই সাইডে গলি চাৰিদিশে গলি গলি I'm coming home to you. I'm coming home to you. I'm coming home to you. And I know that it's hard with you, but I'm coming home to you. I'm coming home to you. I'm coming home to you. And I know that it's hard with you, but এতিয়া মানে আমি কামটো খতম কৰি শেষ কৰি মানে ঘৰলৈ গৈ আছোঁ তো ঘৰলৈ গৈ আছোঁ এই আমাৰ ল'ৰাবিলাক তো এতিয়া ঘৰলৈ গৈ আছোঁ এই চাওক আমাৰ এই ঘৰৰ পিছফালৰটো পথাৰটো ইয়াতে আমি গৰুচৰু বান্ধো বাকী কথাটো একো নকওঁ এতিয়া মানে কামটো কৰিলোঁ ইমান ডাঙৰ সুৰ লৈ দিনভৰ কাম কৰিলোঁ কিন্তু আমি ক্ৰিকেট খেলিব নোৱাৰোঁ অলপ হ'লেও 1 ঘণ্টা হ'লেও ক্ৰিকেট খেলোঁ এতিয়া 4টা হ'ল 5টালৈকে ক্ৰিকেট খেলিম তেতিয়া ঘৰলৈ যাম চ' এই ব্লগটো ইমানতে শেষ কৰিছোঁ থেংক ইউ ধন্যবাদ যদি ভাল লাগে তেন্তে লাইক শ্বেয়াৰ এণ্ড কমেণ্ট কৰিবলৈ নাপাহৰিব এবাৰ জয় হোক কৈ দিয়া জয় হোক